সকলো সাংবাদিক বন্ধুসকলক আজি এই প্ৰতিবাদী কাৰ্যসূচীত আপোনালোকে অহাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই একঘণ্টীয়া প্ৰতিবাদ কাৰ্যসূচী হাওৰাঘাট চিভিল এছডিঅ'ৰ অফিচ সন্মুখত যোনটো একঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী প্ৰতিবাদী লোৱা হৈছে এই শাসকীয় বিজেপিৰ ফেচিবাদী মিছলীয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে। কাৰণ এই প্ৰতিবাদ আমাৰ কাৰ্বি আংলঙৰ প্ৰত্যেকটো ৰিজনৰ আণ্ডাৰত প্ৰতিবাদ কাৰ্যসূচী লৈ থকা হৈছে আৰু বিভিন্ন প্ৰান্ততে এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব। কিন্তু আমি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰখনে গণতন্ত্ৰৰ যোনটো ব্যৱস্থা এই গণতন্ত্ৰ ব্যৱস্থা তেওঁলোকে নেমানে। সেইটো কাৰণে নেমানে এই প্ৰতিবাদী আমি বিভিন্ন প্ৰান্তত গুৱাহাটীৰ পৰা আদি কৰি বিভিন্ন সময়ত আমি দিছপুৰৰ মিনিষ্টাৰৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ প্ৰত্যেকটো ইএমৰ পৰা অথৰিটিসকলক আমি বিভিন্ন সময়ত মেমোৰাম দি থকাৰ পিছতো কিন্তু তেওঁলোকে যোনখিনি কাম কৰিব লাগে তেওঁলোকৰ এই কামবিলাক আমি কৰি থকা দেখা নাই। কিন্তু তেওঁলোকে যোনবিলাক কথা কয় গুণগত শিক্ষাৰ কথা কয়, ডিফুৰ যোনটো মেডিকেল কলেজৰ কথা কয়, বিভিন্ন ধৰণৰ যোনটো কথা কয়, আজি 8টা মূল দাবী লৈ আজি এই হাওৰাঘাটৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। আৰু যদি অতি সোনকালে যদি এই 8টা মূল দাবী যদি কাৰ্বি আংলঙৰ যোনবিলাক সমস্যা যোনটো সাধাৰণ ৰাইজৰ যোনবিলাক মূল সমস্যা এই মূল সমস্যা যদি তেওঁলোকে যদি নেমানে তেতিয়াহ'লে গণতান্ত্ৰিক যোনটো ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থাৰে গণতান্ত্ৰিক আন্দোলন লোৱা হ'ব আৰু সম্পূৰ্ণ জগৰীয়াব এই শাসকীয় বিজেপি চৰকাৰ। সেইকাৰণে এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি আপোনালোকে যোগেদি জনাব বিচাৰিছোঁ আমাৰ অট'নমাছ কাউন্সিলৰ পঢ়াপালি CM ডক্টৰ তুলিৰাম ডাঙৰীয়া, বিভাগীয় কৰ্তৃপক্ষসকলৰ ৰিচাৰ্চ ৰবি, বিভিন্ন ধৰণৰ MLA সকলক আমি ইয়াৰ পৰা জনাব বিচাৰোঁ যে অতি সোনকালে যদি তেওঁলোকে যদি এই ব্যৱস্থাবোৰ যদি নলয় তেতিয়াহ'লে গণতান্ত্ৰিক ব্যৱস্থাৰে গণতান্ত্ৰিক আন্দোলন হ'ব আৰু সম্পূৰ্ণ জগৰীয়া হ'ব এই শাসকীয় বিজেপি চৰকাৰ। এই প্ৰতিবাদী কাৰ্যসূচী আমি আজি কিছুদিন আগত আমি কাউন্সিল দেহা কৰা কাৰ্যসূচী লৈছিলোঁ, আপোনালোকে সংবাদ মাধ্যমত লক্ষ্য কৰিব পাৰিছিলে। আকৌ পুনৰ আমি অট'নমাছ কাউন্সিলখন গৈ নামত এখন অট'নমাছ কাউন্সিল যোনটো হৈ আছে বিভিন্ন ধৰণৰ স্কিমৰ যোনটো পলুহন কৰি তেওঁলোকে যোনটো আত্মহাত কৰি থকা অট'নমাছ কাউন্সিল যোনটো ব্যৰ্থতালীল হৈ আছে আমি অট'নমাছ কাউন্সিল আকৌ তলা লগাবলৈ বাধ্য হ'ম আৰু সম্পূৰ্ণ জগৰিব এই শাসকীয় বিজেপি চৰকাৰ, এই মিছলীয়া বিজেপি চৰকাৰ, এই শাসকীয়। সেইকাৰণে অতি সোনকালে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকক আমি সুকীয়াই দিব বিচাৰিছোঁ, হুমকাৰ দিব বিচাৰিছোঁ তেওঁলোকে অতি সোনকালে এই প্ৰতিবাদ তেওঁলোকে মানক আৰু গণতান্ত্ৰিক যদি নেমানে তেতিয়াহ'লে অনন্ত দিনত আমি কাউন্সিলৰ পৰা আদি কৰি দিছপুৰৰ পৰা আদি কৰি দিল্লীলৈকে প্ৰতিবাদী কাৰ্যসূচী ল'ম। কাৰণ সাধাৰণ কাৰ্বি ৰাইজৰ সাধাৰণ ইয়াৰ বিষয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী কণ্ঠ তেওঁলোকে অতি সোনকালে মানিব লাগিব। এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা তেওঁলোকক সুকীয়াই দিব বিচাৰিছোঁ।